চলিছে অবৈধ জুৱাৰ ৰমৰমীয়া বেহা মঙলবাৰে জুৱাথলীত সাংবাদিকৰ দল দেখি পলাই ফৰিং চিটিকা দিলে পাকৈ জুৱাৰীৰ দলে জুৱাৰীৰ দলটোক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ এই প্ৰতিবেদন আগবঢ়াইছো আৰু অপৰাধ নামাৰ পৰা মই হিমাশ্ৰী বিদায় লৈছো নমস্কাৰ মুখ ঢাকি দৌৰিছে এদল লোকে আজব প্ৰতিযোগিতা দৰজাৰ বেৰৰ এই ঘৰটোৰ পৰাই আৰম্ভ হৈছে দৌৰ খন্তেক চুচুক চামাক কৰাৰ পাছতে দুৱাৰেৰে ওলাই আহিছে এজনৰ পাছত আনজন দৌৰবিদ ওলোৱাৰ পাছতে ৰৈ থকা নাই এজন যিয়ে যেনেকৈ পাৰে আঁতৰি যোৱাৰ চেষ্টা কৰিছে ঘৰটোৰ পৰা দৌৰবিদসকলক কেমেৰাত বন্দী কৰিবলৈ হেতা ওপৰা লগাইছে একাংশই আঁতৰি যোৱাৰ বাটত প্ৰতিগৰাকী দৌৰবিদে কেমেৰাৰ পৰা লুকাব খুজিছে নিজৰ চেহেৰা কোনোবাই হাতেৰে কোনোবাই পিন্ধি থকা লুঙিৰে ঢাকি ৰখাৰ চেষ্টা কৰিছে নিজৰ মুখ কোনোজনে আকৌ লুকুৱাৰ চেষ্টা কৰিছে গাড়ীখনৰ পাছত কিন্তু তাৰ পাছতো তৰণি পোৱা নাই তেওঁলোকে চাওক কেমেৰাৰ আতংকত কি দুৰ্দশা হৈছে এই দুজনৰ উপায় নাপায় এজন সোমাইছেগৈ ঘৰটোৰ ভিতৰত আনজনে চৌহদৰ পৰাই ওলাই মিলি গৈছে ৰাস্তাৰ ভিৰত কিন্তু কিহৰ বাবে এই দৌৰ ইয়াৰ আঁৰত আছে ইস্কাপনৰ খেল ভাগৰ পূৰ্বাবলৈ আনন্দতে বহা খেল নহয় বৰং লাখ লাখ টকাৰ জুৱা খেল দবকা চহৰৰ মাতমতীয়াত বহুদিন ধৰি এনেদৰে চলি আছে জুৱাৰ ঘাটি মঙলবাৰে সেই ঘাটিত সোমালগৈ এদল সাংবাদিক তাৰ পাছতে জুৱাথলীৰ পৰা এনেদৰে ফৰিং চিটিকা দিলে পাকৈ জুৱাৰীৰ দলটোৱে দবকা থানাৰ নিচেই কাষতে চলি থকা এই লাখটকীয়া অবৈধ জুৱা খেল দেখিও আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ আনিলে স্থানীয় লোকে মাৰণাস্ত্ৰ তেখেতসকলৰ লগত থাকে গতিকে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাৰ লগত জড়িত ব্যক্তিসকল বাহিৰৰ পৰা আহি আমাৰ দবকা এলেকাত আহি যি ধৰণে জুৱাৰ ঘাটি কৰাইছে অত্যন্ত দুৰ্ভাগ্যজনক আমি গৰিহণা দিছোঁ আৰু লগতে আমি এই ক্ষেত্ৰত এই বাহিৰৰ পৰা আহি আমাৰ এলেকাখন বদনাম কৰা অপৰাধীৰ ঠাই বনাবলৈ বিচাৰিছে এইটো আমি বিশেষকৈ আমি ছাত্ৰ সংগঠন হিচাপে সমস্যা আমি কেতিয়াও হ'ব নিদিওঁ দবকা আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠা জুৱাৰীৰ দলটোৱে কিন্তু এইদৰে থৰকা চুটি হেৰুৱালে সাংবাদিকৰ আগমনত দবকাৰ পৰা আব্দুল হাকিম অসমৰ